ফ্ৰেণ্ডছ আমি আহি গৈছোঁ পেচেঞ্জাৰ মানে আমি ইয়াতে ষ্টুডেণ্টৰ ঘৰত আহি গৈছোঁ আৰু ঘৰটো চাওক ইমান ধুনীয়া ডিজাইন দিছে ন ককা হয় এইফালে ককা কৈ যাব আৰু ককা এইফালে ডাইনিং টেবুলৰ এয়া ৰুম হয় এইফালে খানা খোৱা ৰুম আৰু সেইফালে কিটচেন হয় চাওক ইমান ধুনীয়া ডিজাইন দিছে আৰু কালাৰকেইটাতো পাৰফেক্টলি দিছে জানেনে আৰু এইফালে মানে প্ৰচিজাৰ বাইদেউ হয় ছিষ্টাৰৰ ৰুম হয় এইটো একদম ফিক্স কৰি দিছে আৰু ককাই দেখাই যাব বলক ককা এইফালে দেখাই যাব আৰু এইফালে ইমান ধুনীয়া গড় পোৱালিবিলাক সঁচাই সঁচাই থৈছে আৰু এইফালে ইউ টাইপৰ এইবিলাক লগাই গৈছে এইটো কিটচেনটো হয় আইতাই একদম গাভৰু ছোৱালী নিচিনা খানা বনাই আছে হয়নে আইতা আইতাই কি বনাই আছিলে আইতাই এইফালে অঁ এইফালে বেঙেনা ফ্ৰাই কৰি আছে আইতা ন আৰু কি স্পেচিয়েল বনালে আইতা কৈ দিয়কচোন অঁ বা আইতা একদম পাৰফেক্টলি বনাই আছে ককা চিন্তা নাই আইতাই পুৰা বনাই খুৱাই বা আজি আইতাৰ হাতত খাইছে কমেণ্ট কৰিম আৰু ন আইতা আমি আহিব বুলি আইতা ইমান ধুনীয়াকৈ মাছ ছাগলী মাংস বুটৰ দাইল আৰু এইফালে বেঙেনা ফ্ৰাই কৰি আছে না অঁ আইতা আপোনালোকৰ ঘৰতে অলপ দেখাই দিলওঁ দেই এইফালে মেম আহিছে আৰু এইফালে এইটো এটা ৰুম এইটো কাৰ ৰুম অঁ ঠিকে আছে এইটো ৰুম এটা ৰুম আৰু এইফালে এটা ৰুম আৰু এইফালে টয়লেট এইফালে আৰু এটা ৰুম গেষ্ট ৰুম এইবিলাক ন অঁ অঁ গেষ্ট অঁ ঠিকে আছে এইফালে ৰুম আৰু এইফালে টেবুল আৰু এইফালে আলমাৰি চববিলাক সজাই থৈ দিছে আৰু পিছে আমি ওপৰলৈ যাম না অঁ এয়া এই মেমে এইফালে ফটো ক্লিক কৰি আছে বলক ওপৰলৈ চাওঁ আহোঁগৈ না এইটো বা অঁ ঠিকে আছে আৰু এইফালে টিভিখন বা ককা আইতাই বহি বহি চাই থাকিব ন আৰু এইটো মোক ডিজাইনটো অঁ এইটো বাহিৰত ওলোৱাটো একদম বাহিৰত ওলাই যায় আৰু সেইফালে ওপৰলৈ যাব পৰা এটা আছে ডিজাইন ন চিৰি আছে এইয়া আইতা ককাক আৰ্ট কৰি থৈ দিছে আপোনাৰ মা হয় না ককা আপোনাৰ মা হয় অঁ অঁ হয় নেকি অঁ হয় নেকি এই দেউতাটো হেণ্ডচাম আছে অঁ ঠিকেই আছে ইলেক্ট্ৰিচিটি এনেকুৱা কিবা পৰীক্ষা চৰীক্ষা লিখিব লাগে নেকি জবৰ কাৰণে নে অঁ হয় নেকি কিমান পঢ়ালৈকে এনে লয় মানে এইফালে আইতাক এইটো মানে দৰ্জাটো খুলিব পৰা নাছিলে এই খুলি দিলে আৰু এইফালে যে ওপৰ আহিব পৰা যায় এই ককাৰো কাম নাই আইতাই খুলি দিলে এইফালে আৰু ওপৰত যাব পৰা যায় ওপৰত এই মেম গৈ আছে ওপৰৰ ডিজাইনটো মানে অলপ বা এইফালে ভিউটো চাওক ইমান ধুনীয়াকৈ দেখি পায় বা বেছ ডাঙৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আৰু ওপৰ দিছে বা বাপৰে আৰু ওপৰ মই মানে কি কৈছোঁ আমাৰ এনেকৈ খুটাবিলাক উঠাই দিলোঁ জানেনে কিন্তু এইটো চাদটো ঢালা নাই অঁ সেইটোহে কৈছোঁ মানে খুটা এনেকৈ উঠালোঁ ন অকল এইটোহে ঢালা এতিয়ালৈতো 1,60,000 এনেকুৱা গ'ল মানে তলটোৰ পৰা ওপৰটো উঠালৈকে কিন্তু চাদটো ঢলাই নাই ইমানেই গুচি গ'ল এইবিলাক অকল ফ্ল'ৰটোৱে হোৱা নাই ওপৰত মানে চাদ নাঢালো হা কমে গৈছেতো আমি এইটো ইমান কিমান এইটো অঁ নাই আৰু ওপৰত এইফালে চাওকচোন ইমান ধুনীয়া
বেটা লাহেকে বাবুয়ে পৰি গৈছে বা এনেকেহে বেৰি থলে এইটো চাপাৰ নিচিনা হৈ থাকে না মজা ওপৰত মানে ইহঁতে খুলি থাকিলে টেনচন নাই ধান চানো মেলি দিয়া যায় এই মাজৰটোহে মানে ভাড়া দিম বুলি একো কৰা নাই মাজতো ভাড়া দি দিব মানে বনাব যায় পিছত ৰুম চুম সেইকাৰণে মানে একো কৰা এইটো ভাল লাগিছে না ইমান ধুনীয়া ভিউ দেখাই আছে চাওক এইটো পথাৰ চোৱা কি ধুনীয়া পথাৰ এই পথাৰ চোৱা নাই এইটোৱেতো কৈছে চা মজা